ৰস্তি অলপ ভুল হৈ গ'ল মানে সেইকাৰণে মানে এনেকুৱা হ'ল গৈ আছো পাৰ উপায় নাই মোৰ মানে বহুত নম্বৰত আছো ন আমাৰ হিমাকত দা আহি বহি গৈছে আহি গ'ল ৰঞ্জিতা পিছফালে বসি গৈ আছে হেল্ল' দোস্ত আৰু ব'লা এতিয়া যাওঁ ব'লা এই বগামাটিলৈ যাত্ৰা ড্ৰাইভ কৰি আছে কলপই এনেকুৱা এটা অনুভৱ মজা আছে ন ৰাস্তাটো এয়া আমাৰ সুভাষ দা নতুন গ্ৰুপ মেম্বাৰ হেল্ল' সুভাষ দা আৰু ৰঞ্জিত দা আছে আমাৰ পুৰণা মেম্বাৰ আৰু এইফালে আছে এইটো আমাৰ হিমক দা তো এখেতো নতুন আমাৰ বৰ্তমান আৰু এইটো আমাৰ মিণ্টু দা পুৰণা এফালে কিছু দা মেইন এৰেঞ্জাৰ আচ্ছা গিলাস বহুত আৰু আমি যাই আছো আজি ক'ত যাই আছো আমি দেৰাগাঁও আচ্ছা মিণ্টু দা অলপ বেয়াকে চাইছে কওক আপোনাৰতো কওক ভাল লাগিছে আচ্ছা অৰুণাচলৰ পিছত মোক পাই কেনে ধৰণৰ এটা বিৰক্তি অনুভৱ হৈছে ভাল লাগিছে তোমাকতো বহুত মিছ কৰো পুৰা বইলছে আমাৰ কল্প বহুত জচিলা হয় মানে হেৰি জছে ভৰপুৰ ক'ত মাত দিব এইটো আমাৰ বগামাটি স্পটৰ কিমান লৈছে 50 rupees তাতে লাকি বুলি কম সুইজাৰলেণ্ড গানটো লগাই দিয়া না ৰাস্তাবিলাক কোনোবাই শুনিলে গোটাখিনি গালিয়ে বোলে মজা লাগিছে না বঢ়িয়া নহলে আপুনি আহি যাওক মই চলে যাওঁ অলপ পিকনিক হ'বই আমি কেনেকুৱা চিজনত পিকনিক কৰিছো ৰেইন মানুহে কৰে উইণ্টাৰত আমি ছামাৰত পিকনিক কৰিছো এইটো অঁ হাতীৰ মল তো আমি অটাইমতো পাৰো আৰু আজিৰ পৰিৱেশটোৰ দ্বাৰা এইটোৱে আমি প্ৰমাণ কৰোঁ যে আমি অটাইমতো পিকনিক কৰিব পাৰো সুবিধা চব আছে আমাৰ ত্ৰিপল চিপল গোটাই আছে বেলেগ পিকনিক হৈ গ'ল কিন্তু বঢ়িয়া তো আমাৰ সদস্যই খানা বনাই আছে বাহনখন ইয়াতে ৰখা গৈছে আৰু আমাৰ বনাই আছে বঢ়িয়াকে এয়া আমাৰ হিমুদা যোনে বনাই আছে মেহনত কৰি আছে অলপ চেহেৰাটো দেখা দিয়া ৰান্ধনি ভাল আচ্ছা এফালে এইটো আমাৰ পিঁয়াজ কাটি আছে মিণ্টু দা ধুনীয়াকে আৰু এওঁ চাই আছে মই চাকিম আৰু লাষ্ট টাইমত এইডাল পকৰিৰ তলতে বনাই আছো আমি তো মিণ্টু দা চিলিণ্ডাৰৰ ওপৰত মাংস ৰাখি খাই কেনে লাগছে সুভাষ দা ভাষা নাই আৰু হেৰি কিশোৰ দা শব্দই বিচাৰি পোৱা নাই আৰু মইতো মানে কৈছো একদম এক্সিলেণ্ট বনাইছে আৰু অঁ বঢ়িয়া এই মোৰ ভিউটো নুসুধোৱা নেকি কোনো আমাৰ কল্পৰ ভিউটো কেনেকুৱা হৈছে ভালে পাইছো মই একদম পাৰফেক্ট আৰু বেয়া সিমান বেয়াও পোৱা নাই একদম এক্সিলেণ্ট বনাইছে যি নহওক ব্ৰইলাৰটো ঠিকে আছে এতিয়া আমাৰ গাহৰি বহাব ন গাহৰি এতিয়া গাহৰিৰ কাৰণে আমাৰ বহুত আইটেম আছে ইয়াৰ পিছত মটন আছে অঁ মটনটো আছে লাহে লাহে বনাই চাইহে যাই থাকক চাই থাকক খোৱা মজাটো আমি ল'ম চোৱা মজাটো মানে সিফালে ল'ব ৰাইজে লওক আচ্ছা অঁ আহক
এনজয় কৰক ফেমিলিৰ লগত পিঠি দেখাব নোৱাৰোঁ ত্ৰিপুৰাৰ মেপ বনাই আছে পিঠিত তো আমি ওপৰত যাই আছোঁ ওপৰত মন্দিৰ আছে দাদা একবাৰ এটা এইটো দাদা এইটো কিশোৰ দা এইটো সুভাষ দা বঢ়িয়া দেখালোঁ দেখোন এইটো চ এইবাৰ ক আছোঁ আমি তো এইটো চিৰি যাই আছোঁ বহুত উঠা লাগে কিন্তু গম পাইছেনে দাদা ভালেখিনি উঠা লাগে ভালকে মজা কমান্ডো হাউস দা জোস আওক বলক বলক সুভাষ দা কামন ঠাই বনি যাব সুভাষ দা আপনার জোশত আহি গেছো বহিলাক অলপ এনে আহিমিনি আমি ৰেষ্ট লওঁ তো ওপৰত এটা মন্দিৰ আছে কিশোৰ দা দেখা দিছে অলপ তো চিৰি উঠি আমি আহিলোঁ আমি আৰু তলত আমাৰ পিকনিক পাৰ্টি চলি আছে মানে পিকনিক মানে কি খানা এটা চলি আছে ৰিউনিয়ন হিচাপে খানা এটা চলি আছে তলত আৰু পিছফালে এইটো মূৰ্তি আৰু এই মূৰ্তিটো চাবই আমি ইয়ালৈকে আহিছোঁ ওপৰলৈকে তো এইটো তো এইটো মূৰ্তি চাব আহিছিলোঁ আমি মূৰ্তিটো চালোঁ তাতে স্লেপ কৰি আছে তো এটা আহি গ'লোঁ এতিয়া জংঘল কিন্তু পিকনিক ছিজনত তাতে মানুহ থাকে আৰু কিন্তু এতিয়া নাই প্ৰায় জংঘল ইয়াতে অলপ বৰষুণ দি আছে এতিয়া থৰি বাৰছাত हो रही है আৰু এইটো মোৰ পিছফালে বুদ্ধ মূৰ্তিটো গল্প ভাই চাইটা যাই আছোঁ তো আমাৰ এতিয়া গাহৰি পুৰা যাব এইটো যে দেখাই দিয়ক দাদা উইথ ষ্টিক আমাৰ ল'ৰাকেইটা মাছ মাৰি পানীৰ বটল আনি পৰিছিল কি হ'ল পানী এইবাৰ আমাৰ এইটো পুৰা হ'ব আৰু মাছটো কি হোৱা নাই নেকি মাছ বজাৰ বঢ়িয়াকৈ বনাই দিয়ক মাছ বনাই আছে আমাৰ সুভাষ দাই বহুত কষ্ট কৰিছে মানুহটো নিউ মেম্বাৰ হিচাপে আৰু থেংক ইউ এই আমাৰ সুভাষ দাই খানা দিছে তাৰ কাৰণে আমাৰ মেনেজাৰ কিশোৰ দা তেখেতে আমাৰ প্ৰত্যেকটো খানাৰ লগত জড়িত অৰুণাচল গ্ৰুপৰ লগত জড়িত সব ক্ষেত্ৰতে জড়িত কিশোৰ দা মেনেজাৰ তেখেতে সম্বৰ্ধনা জনাব আমাৰ মাননীয় সুভাষ দা তালিয়া বঢ়িয়া সুন্দৰ আৰু এই পাৰ্টিটোৰ মেইন এজেণ্ডা কি আছিল ৰ'ব সুভাষ দা আপোনাৰ ল'ৰা নে ছোৱালী আছিল ৰ'ব ল'ৰা নে ছোৱালী আছিল মোৰ ল'ৰা আছিল আচ্ছা বহুত শুভকামনা থাকিল আপোনাৰ ল'ৰাটো চাউলটো চাওক এই আমাৰ চাউল লৈছে কল্পই ভাই 100 ভাল হয় বেয়া হয় এইবিলাক এক্সপিৰিয়েঞ্চ লাগে আমাৰ নাই আগৰ 2 পিছ কিনিছে চাউল আমাৰ কেচিয়াম চাউল সুন্দৰ থেংক ইউ আপোনাক মই দি আছোঁ
আফটাৰ ফাইনেল প্ৰডাক্ট এইটো মালটো বনালোঁ আমি বনালোঁ আমি বহুত কষ্ট বহুত মেহনত কৰা গৈছে এইটোৰ ওপৰত মেহনত কৰি এইটো বনোৱা গৈছে পুৰা ব্লেক ৱাটাৰ মানে লাইক কেমিকেল ইণ্ডাষ্ট্ৰীৰ মানে কেমিকেল কিবা বস্তু পলিউশ্যন অহাৰ নিচিনা মানে একদম ব্লেক পানীটো কিয় নাজানো দেখুৱাই আছোঁ মই তো এটা বিউটিফুল ডে স্পেণ্ড কৰাৰ কাৰণে আমি আহিছিলোঁ ইয়াতে বগামাটিত আৰু ইয়াৰ পানীবিলাক আজি ব্লেক কমপ্লিট ব্লেক বাৰ্গেনিং চলি আছে আমাৰ ব'টত উঠিম দাদাই কৰি আছে বাৰ্গেনিং এইখন ব'টত গোটেইকেইজন দাদাই আমি 4জনমান যাম আৰু তো পইচা মিলা নাই প্ৰাইচ কৈ আছোঁ মিলি যায় আৰু যাম আৰু টাইপ প্ৰাইজ মিলি গৈছে তো আমাৰ হিমাকত দা ফাষ্ট এণ্ড ফিউৰিয়াছ প্ৰথম পাৰ্চন যাই আছে সুন্দৰ বাগৰিলে কিন্তু মই 60 মান আছোঁ দেই প্ৰথম কথা সুন্দৰ পানী চানী সোমাই গৈছি বিদ্যা খালি উঠে নেটবে আমাৰ দাদা কেইটামান দাদা আছে ইফালে আৰু এইফালে আমি আছো তো এক্সপিৰিয়েঞ্চ বঢ়িয়া আছিল ৰঞ্জিত দা কওক এক্সপিৰিয়েঞ্চটো কেনেকুৱা আৰু এইফালে কিছু দা এক্সপিৰিয়েঞ্চ কেনে তোমাৰ এক্সপিৰিয়েঞ্চ ক একদম বহুত সুন্দৰ বহুত ভাল লাগিছে একদম বঢ়িয়া এক্সপিৰিয়েঞ্চ এটা ল'লোঁ আমি ইয়াতে তো এতিয়া আমি পাৰ পালোঁ সুন্দৰকৈ নামি দিওঁ উঠক সুন্দৰ কিছু আগে উঠছি বাচলো দে তো আমি বটিং এক্সপিৰিয়েঞ্চ ল'লোঁ ইয়াতে অলপ ভয় লাগিল কিন্তু ভালে কিন্তু আজি ধাৰ বহুত আছিল পানীৰ মিণ্টু দাই প্লেট পাৰি আছে তাকো সুভাষ দাই সুন্দৰ তো আমাৰ ডাইনিং টেবুল ছেট আপ হৈ গৈছে ধুনীয়াকৈ সুন্দৰ তো সুভাষ দা এটা শ্ব' দিয়ক কিছু দা বঢ়িয়া আমি ধুনীয়াকৈ বৈছো খাবা শেষ টাইম আৰু এইটো মিণ্টু দা ৰঞ্জিত দা দাদা চব দাদা সুভাষ দা আৰু এইটো ফালে আমাৰ হিমাকত দা এইফালে মোৰ কাঁহীখন বহুত কষ্টৰ শেষত এতিয়া আমাৰ খানা নে কি হা সুভাষ দা কেনে কষ্ট কৰিলে আপুনি মই নহয় মিণ্টু দাই এই বাপৰে দিয়ক যেতিয়া বেছি হৈ যায় মানে কি এনেকৈ মানে পেলেণ্টে যায় খাব নোৱাৰা হৈ যায় তুমি খাব পৰা নাই ন ক হা খাব পৰা নাই খাবৰ কাৰণে পাৰি আছোঁ কিন্তু আমুৱাই গৈছে আমুৱাই আনিছে এই তাকে চেম কথা কওঁ আৰু কি উল্টা কথা কওঁ সুভাষ দা কওক আপুনি খাইলৈ উঠিছে কিশোৰ দা বাকী দাদাহঁতৰ কি খবৰ আৰু আন নৰি আৰু মানে বেছি হৈ গৈছে বহুত বেছি হৈ গৈছে মানে লাগাতকৈ
দিয়ক ঘূৰাই দিয়ক সুভাষ দা কেনাই দিয়ক হনুমান গেল লগ হনুমান বেক কৰক সুভাষ দা কেনাই হনুমান গেৰ আহিব ৰ'ব আগুৱাই আহক আমি যাব পারলো আর নাকি তো জায়গা বাই বাই মজা সুভাষা মজা থা But I go soon, cause I'm the